নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। চিকেন চিলি ৰেচিপি ঘৰতে কি ধৰণে বনাব পাৰি। আমি পিঁয়াজ, কেপচিকাম, আদা, নহৰু আৰু মাংসখিনি ভালদৰে মছলাখিনি মিহলাই ল'লোঁ, ভালদৰে ধুই। আৰু আমি এতিয়া আৰম্ভ কৰিম তাৰ প্ৰচেছিং। দুটা ডিম ভাঙি দিলোঁ ইয়াত, আৰু দুটা ডিম দিয়াৰ পিছত আমি লগত দিম কৰ্ণফ্লাৱাৰ আমাৰ বেষ্ট কোৱালিটি কৰ্ণফ্লাৱাৰ। আৰু কৰ্ণফ্লাৱাৰৰ লগত আমি মাংসখিনি ধুনীয়াকৈ মিহলি কৰিম। আৰু ইয়াতে অকণমান মই ময়দা দি দিছোঁ, গাঢ় হ'বৰ কাৰণে মাংসখিনি। আৰু মই সুন্দৰকৈ এইখিনি এতিয়া মঠি ল'ম, আৰু মঠি লৈ আমি আমাৰ ৰেচিপি আৰম্ভ কৰিম। আপোনালোকে অতি সহজতে ঘৰতে অতি সুন্দৰকৈ ৰেষ্টুৰেণ্ট ষ্টাইলত চিকেন চিলি ৰেচিপিটো বনাই খাব পাৰিব। আমাৰ মছলা এইখিনি সুন্দৰকৈ আমাৰ মিক্স হৈ গৈছে। আৰু কেৰাহীত কৰিব লাগে, কিন্তু মই টাৱাত ফ্ৰাই কৰি বেছি ভাল পাওঁ, গতিকে মই টাৱাতে কৰিলোঁ ফ্ৰাই। পাৰিলে ৰিফাইন তেল ইউজ কৰিব, যাতে কালাৰটো উঠি নহা আগতে মাংসখিনি সুন্দৰকৈ সিজি যায়। এয়া আমাৰ মাংসখিনি সুন্দৰকৈ ফ্ৰাই হৈ আছে। মাংসখিনি ফ্ৰাই হৈ যোৱাৰ পিছত মই উলিয়াই ৰাখিছোঁ। এতিয়া মই বনোৱা প্ৰচেছিং আৰম্ভ কৰিম। কেৰাহীত মই সৰিয়হ তেল দি দিছোঁ। সেইখিনি অলপ কম হ'ব তেলেই মই আৰু অলপ বহাই দি আছোঁ। আৰু তাতে মই কটা নহৰু তাতে ফ্ৰাই কৰি দি দিছোঁ। কটা নহৰুখিনি অকণমান ভাজি লোৱাৰ পিছত মই তাতে পিঁয়াজ, পিঁয়াজখিনি দি দিছোঁ, আৰু পিঁয়াজখিনি অলপ ভাজি ল'ম। অকণমান পিঁয়াজখিনি ব্ৰাউন হোৱালৈকে সুন্দৰকৈ ভাজি ল'ম। কাইলৈ দিনটো কাম আছে বুলি কৈছোঁ। তাৰপিছত পিঁয়াজখিনি ব্ৰাউন হোৱাৰ পিছত মই কেপচিকামখিনি তাৰ ওপৰত দি দিছোঁ। আপোনালোকো সুন্দৰকৈ সহজ পদ্ধতিৰে ৰেষ্টুৰেণ্টৰ সোৱাদ ঘৰতে বহি ল'ব পাৰে। গোটেইখিনি সুন্দৰকৈ ভাজি তাত নিমখ দি দিছোঁ। নিমখ সোৱাদ অনুযায়ী, মোৰ কোৱান্টিটিটো অলপ বেছি বাবে মই ইয়াত নিমখৰ পৰিমাণটো অলপ বেছিকৈ দিছোঁ। আৰু তাতে অলপ মই মাংসখিনি দি সুন্দৰকৈ মানে সৰিয়হ দি দিছোঁ, উতলিবলৈ দিলোঁ। এয়া অলপ চচ আৰু শেষত ধুনীয়াকৈ অকণমান ধনিয়া ছটিয়াই দিছোঁ, গোন্ধটো ভাল আহিবৰ কাৰণে। আৰু এয়া আমাৰ চিকেন চিলি ৰেচিপি, আৰু এয়া টমেটো চচ। আৰু এয়া ছাৰ্ভ কৰিছোঁ নিজকে ছাৰ্ভ কৰি আপোনালোকক দেখাইছোঁ। চাওক মাংসখিনি কিমান কোমল হৈ গৈছে।